বলক আমি অলপ ফুৰি আহোঁ নতুন ষ্টেণ্ডেৰে কেনে হয় ভিডিঅ' চাব আপোনালোকে বলক চলো 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 এই গাড়ীত উঠিলোঁ এয়া গৈ আছোঁ আমি বছে গাড়ী চলাই আছে আমাৰ চাইডে হাই এটা দি দিয়া তুমি অকণমান স্বাধীনতা দিৱস জয় অসম জয় হিন্দ আমি আহি পালোঁ এইটো আমাৰ চাৰিচুক খৰপাৰাৰ চাৰিচুকটো পাই গ'লোঁ আমি ফাইনেলি এই চাৰিচুকৰ পৰা কোনফালে যাবা চিধা 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 যাব ন এতিয়া আমি চিধা গৈ আছোঁ চাৰিচুকৰ পৰা এয়া আমি আহি পালোঁ বিজয়নগৰ এয়া আমি আহি বিজয়নগৰ পালোঁ এতিয়া বিজয়নগৰৰ পৰা বা ড্ৰাইভাৰে আমাৰ ক'ত লৈ যায় সেইটো ক'ত এতিয়া গম নাপাওঁ এয়া বিজয়নগৰৰ SBI বেংক পাৰ হ'লোঁ এইখন বিজয়নগৰখন বিজয়নগৰ টাউন পেট্ৰল পাম্প পেট্ৰলটো ভৰাব নেকি ৰ'বা গাড়ী আৰু খুন্দা মাৰি দিব আমাক এয়া পলাকবাৰী এইখনে হৈছে পলাকবাৰী যিটো আমাৰ সমষ্টি হয় পলাকবাৰী সমষ্টি এই পলাকবাৰী সমষ্টিৰ এইটোৱে পলাকবাৰী চক এই চকৰে আমি সোমাই গৈ আছোঁ যিমান পাৰোঁ এয়া ফাইনেলি আমি নদীৰ ঘাট আহি পালোঁ আপোনালোকে চাওক এই নদীৰ ঘাট পলাকবাৰী নদীৰ ঘাট আপোনালোক যে কৈ আছিলোঁ ক'ত যাইছোঁ এয়া নদীৰ ঘাট পলাকবাৰী একবাৰ ভিউ চাই লওক আপোনালোকে নদীৰ ঘাটৰ ভিউ কেনেকুৱা লাগে মই বেক কেমেৰা কৰি দেখাই আছোঁ এয়া ভিউ চাওক দোস্ত এটা সুন্দৰ পৰিৱেশ মাছ মাৰি আছে ইয়াতে এয়া দেখাই আছোঁ আপোনালোকক ভিউ এই গাড়ীখনে খেদি আহিছে দেখছা খুনিয়ালা হৈ মাছ অসভ্য গাড়ী একদম এই চাওক ভিউ মানুহে মানুহ এয়া ভিউ চাওক নদীৰ কিমান মানুহে চেলফি লৈ আছে আৰু আপোনালোকে যদি আমাৰ ব্লগটো বহুত দূৰৰ পৰা চাই তো টোটেলি আপোনালোকো আহিব পাৰে যদি ডুবাই চুবাইৰ পৰা চাই আছে যদি চেন্নাই মুম্বাইৰ পৰা চাই আছে আহিব পাৰে পলাকবাৰী সমষ্টি কেনেকুৱা লাগে হেৰি ঐ এই চাওক মানুহ চাওক এই দেখিছে না ইমান মানুহ তলত নমি আহিলোঁ বাইকখন তলৰ ফালে নমাই দিলোঁ আমিও এতিয়া আমি দেখাই আছোঁ আপোনালোকক ভিউ ৰাস্তাটো যদিও বেকা ই জছত মানে তামাম গাড়ীখন চলাই আছে যে ব্লগ বনাম ব্লগ চাব ফালিব ভিডিঅ' ভিউজ বহুত আহিব তো টোটেলি তেনেকুৱাকৈ ভাবি আছে একো নাই কিমান কি হয় মানুহ চাওক আপোনালোকে কিমান ফটো উঠি আছে ফটো এই নদীৰ কাষে কাষে চাইডে কিবা এটা মজা লাগছি আমাৰো দেখেদি বুঢ়া বুঢ়ী মাইকা মাইকী সকলোকে দেখিছোঁ আমি ইয়াৰ পৰা যাব ওলালোঁ আপোনাৰ লাষ্ট এটা ভিউ দেখাওঁ ভিউ দেখাই কিনে ইয়াৰ পৰা যাওঁ
কেনে এটা মজা লাগছি নিশ্চয় আমি গম পাইছোঁ সঁচা কথা কৈছোঁ এনেকুৱা মজা লাগে আহি গৰমৰ দিনত বিশেষকৈ বতাহ চাব না মানুহ চাব কি চাব আপোনালোকে আমি এতিয়া যাবলৈ ওলাইছোঁ লাষ্ট যাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই